Hello everyone, welcome to my YouTube channel. আজি বহুত দিনৰ মূৰত আহিছো। আশা কৰোঁ আপোনালোক সবে বহুত ভালে আছে আৰু মই ইমান দিন ব্ৰেক হ'ল নহয় মোৰ মানে নিজৰে এতিয়া মানে কিবা লাগিছে আৰু কিন্তু উপায় নাই মানে নিজে ভাল পোৱা কামবোৰ কৰি যাব লাগে হয় নাই বাৰু তো কম বাৰু আপোনালোকক মোৰ কিয় ইমানখিনি মাজতে গেপ হ'ল তো লাইফত মানে বহুত বেছি কিছুমান চেঞ্জেছ আহিছিলে যাৰ কাৰণে মই মোৰ কনসিষ্টেন্সি মই মেইনটেইন কৰিব পৰা নাছিলোঁ ভিডিঅ' বনাব পৰা নাছিলোঁ তো আজি ভাবিছে চাগে ন কিয়নো এজনী আকৌ আহিলে মানে এতিয়া বিহু কথা ন তো বিহু কথা আছো এই দেখিছাচোন এই লেতেৰা ৰুমটো অবভিয়াছলি হোষ্টেল হয় হোষ্টেল ৰুমত আছোঁ লেতেৰা ৰুম নহয় একচুৱেলি মই কৰি থৈছোঁ তেনেকুৱা এই কাপোৰগাল উলিয়াই থৈছোঁ জাপিবলৈ পেকিং কৰিবলৈ কাইলৈ ঘৰলৈ লৈ যাম এনেই মোৰ ৰুমটো ধুনীয়াকৈ ৰাখোঁ দেই মই দেখাম বাৰু পিছতকৈ মই কেনেকৈ থওঁ ৰুম চুম তো এই কাপোৰগাল দেখিছেনে এইগাল বাৰু কাপোৰ নে এইগাল ইমান গাল মাই গড এই গোটেইখিনি এতিয়া মই জাপিব লাগিব মই পেকিং কৰিম তাৰপিছত মই এতিয়া ৰাতি হৈ আছে তো মই এতিয়া নাযাওঁ মই কাইলৈ ৰাতিপুৱা যাম আৰু ৰাতিপুৱাটো শুই উঠি জাপাৰ মোৰ মানে একদম ধৈৰ্যটো নাই লগালগ মই দৌৰিব লাগিব তো এতিয়া মই ধুনীয়াকৈ পেকিং কৰি ৰাতিপুৱা এতিয়া 5টা 5:30মান হৈছে আমি ভাবিছিলোঁ ইউনিভাৰ্চিটি বাছত টাউনলৈকে যাম তাৰপিছত আমাৰ মানে বাছখনটো বুক কৰা আছে আৰু তাৰপিছত বাছত যাম আৰু তেনেকৈ বাট কি জানেনে ইমানেই মানুহ বোলে বাছত মানে চব ল'ৰা ছোৱালীবোৰ ঘৰলৈ গৈছে ন তো একেবাৰে মানে ভৰি দিবলৈও জেগা নাই বুলি শুনিছোঁ এই অ'টোকে বুক কৰিছোঁ এতিয়া অ'টোত যাম তাৰপিছত লাহেকৈ গৈ থাকিম আৰু তো ঠিক আছে দিয়ক সেয়ে ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট আৰু কষ্ট আজি অলপ কষ্ট হ'ব তাৰপিছত ঘৰত গৈ ভালকৈ খাই বৈ ভাল লাগিব আৰু জনাম এয়া চাওকচোন মোৰ বেগে চেগে গোটেইজনী একেবাৰে মালতী হৈ ওলাইছোঁ এইটো আমাৰ ৰাতিপুৱা ভিউ কি ধুনীয়া লাগিছে চাওকচোন এনেইতো ৰাতিপুৱা কেতিয়াও নুঠো আজি প্ৰথমবাৰ উঠি মানে একেবাৰে বৰ ভাল লাগিছে দেখি পেলাই এয়া মই ঘৰত আহি পাই গ'লোঁ মানে 12টামান বজাতে পালোহি তাৰপিছত মাহঁতে মানে ক'লে যে জল্দি ভাতকেইটা খা তাৰপিছত আইতাহঁতৰ ঘৰলৈ যাম মানে মামাহঁতৰ ঘৰলৈ মোৰ আইতা ঢুকুৱা হ'ল দিন তো মামাহঁতৰ ঘৰলৈ আহিছোঁ এতিয়া মানে মামাহঁতৰ ঘৰত এই নতুনকৈ এটা পাৰ্ট বনালে তো তাৰে মানে আজি হেৰি হৈছে নাম এষাৰ পাতিছে মামাহঁতে তাৰপৰা আহি পাই ইয়াতে কিবাকিবি খালোঁ খাই পেলাই মায়ে বোলে মোক আইতাহঁতৰ ঘৰত আগতে মানে ঢেঁকী থাকে যে ঢেঁকীত মানে চাউল খুন্দে আৰু তাৰপিছত মোক কৈছে ব'ল ঢেঁকী দিবি তাৰপিছত মই কৈছোঁ ময়ে নোৱাৰোঁ আৰু এতিয়া মোৰ সৰু মাহী মামী হাঁহি দিয়ক এয়া আৰু আছে এগৰাকী মামী হয় আমাৰ ঘৰত এই নালাগা বস্তুখিনি যাৰ দৰকাৰ নাই এয়া ফূৰ্তি ফাৰ্তা মাজেৰে চলি আছোঁ তাৰপিছত আগফালে আমাৰ ভকতখিনি বহি আছে এয়া ককা মামাহে বহি আছে ককা ভাল নকয় নে ককা আমাৰ মা সেই ঢেঁকীৰ ওচৰতে ৰখি আছে তাই যাওকচোন কিনো কৰিছে মা নাই চোন আমাৰ এখেত গৈ আছে মা ক'ত যোৱা কৈ দিয়া আকৌ ঢেঁকীত বোলে পিঠাগুড়ি কিনে বিহু লাগিছে বা বগা পিঠা আজি পুতেক আহি আছে পুৰা একদম গাত একদম মানে তত নাইকিয়া হয় নাই মই ঢেঁকী দিব লাগিব নেকি চপ্পল পিন্ধি দিব পাৰিম নাই নে খালী ভৰি দিব লাগিব কি মই নোৱাৰো ল'ৰা বাই খৈটো কেনেকৈ দাঙিব লাগে গাইজ মই ট্ৰাই কৰিছোঁ দেই এইটো নিদো ভাল জমাইছা আকৌ তুমি কিবা হৈ গ'লে মোক দুখ নিদিবা কিন্তু মই কৈ দিছোঁ এতিয়াই চাহ পৰিব আইঅ
এয়া এতিয়া পিঠাগুড়িখিনি খুন্দি লওঁ আৰু দেই কিবা যদি মাজতে ঘটনা ঘটে মই ভিডিঅ' যদি কৰিব নোৱাৰোঁ আপোনালোক বেয়া চেয়া নাপাব নমা নিদিওঁ চবকে কৈ দিয়া আকৌ বিহুৰ কাৰণে কি কি কৰিছে কি কি নাই কৰা এনেকে অলপ কিবা কিবি কৈ দিয়া আকৌ ভিডিঅ'টোত বিহুৰ কাৰণে এতিয়া বগা পিঠা বনাম তাৰপিছতে তেল পিঠা দুধ পিঠা লাডু বনাম তাৰপিছতে ঘৰটোতো একো নকৰ ইয়াত পুৰা মানুহৰ ঘৰত দেখাই আছো হয় নাই হামা একোতো নকৰে ঘৰত মিক্সাৰ গ্ৰাইণ্ডাৰত চব কৰা ইয়াৰ একদম খুই ঢেকিহে মাৰে এনে এয়া চব মুখখন দেখাই দিয়া আকৌ তোমাৰ অকল পিঠিটোৱে দেখি আছে চবেই এইয়া হাঁহিছা হাঁহি দেখিছে ক'ত দিয়া মোক হ'ব দিয়ক ৰাইজ অলপ খুন্দা মেলা কৰি লওঁ আৰু মানে পিঠাগুড়িখিনি অলপ খুন্দি লওঁ কোনটো এইটো হেৰি কৰি হেঁচা কৰি দিওঁ বৰা চাউলৰ পিঠা এয়া আহি পালোহি আইতাৰ ঘৰৰ পৰা তাৰপিছত এইগৰাকী দেখিছেনে এইগৰাকী দেখিছেনে এইগৰাকী এই আমাৰ দাদাহে আহিলে আজি লৈ আহিছে নামটো কোকো একদম উৎপাত মানে কৈছো না এই উফ ৰাম পৰিবা জান পৰিবা এই চোৱাচোন কেমেৰা চোৱাচোন খং উঠিছে এয়া তাৰপিছত আমি ৰ'ব দেই এই কথা ক'ব পৰা নাই নহয় আইতাহঁতৰ তাৰপৰা আহিলোঁ মানে মামাহঁতৰ ঘৰৰ পৰা তাৰপিছত এতিয়া এই পিঠাগুড়িখিনি আনিছিলোঁ যে মাহঁতে পিঠা বনাই আছে তাৰপিছত এইগৰাকী একদম তত নাইকিয়া মানে মা এই মানে একদম তত নাইকিয়া দেখিছেনে উৎপাত এচক একদম মানে তাইক মানে কোচত লৈ ফুৰাই থাকিব লাগে কোচত লৈ এয়া মানুহৰ ওচৰলৈ যায় ৰ'ব দেই পাহি মই নাহোঁ তোৰ ওচৰত যা তাৰপিছত এয়া আণ্টি কিবা কৈ দিয়ক পাই বোলে পিঠা বনাই আছে আণ্টি কি পিঠা বনাই আছে আণ্টি আজি তিলৰ পিঠা বনাই আছে এয়া মায়ে কি বনাইছা ঠিকে আছে কি মৰম লগা চাওকচোন পাহি এইফালে আকৌ কুকুৰটোৰ ওচৰত নাহিবি আৰু এয়া মোৰ মাহী ছোৱালী আহিছে আজি হাই কৈ দে চবকে হাই কিবা এটা কৈ দে বিহুৰ কাৰণে কিবা এটা ক আকৌ সকলোকে হেঁপাহৰ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা সেয়াই আৰু কি ক'ম মই তাৰপিছত আমাৰ মানে ঘৰত এতিয়া দাদা আহিছে কাইলৈ বৌ আহিব আজি পাহি আহিছে পাহি মোৰ সৰু মাহী ছোৱালী হয় আৰে সৰু টিকলি কুকুৰ কেনে ভাবিছোন ইমান মৰম লগা আহা এছো দেখিছে নাই ইমান মৰম লগাজনী কি ডাৰ্ক চাৰ্কিট পৰিছে এই ফোন টিপি হৈছে সেইবোৰে ফোন টিপে ৰাতি দেৰিলৈকে এতিয়া কমপ্লেইন দিছে চকুগুৰি কলা হৈছে হোৱাটছএপ চলাও একদম ধপ পৰীক্ষাতে হোৱা পৰীক্ষা খতম হোৱাৰ 2 মাহ হ'ল হয় নাই ৰাইজ চুলিখিনি খুলি দিওঁ পৰা অলপ ষ্টাইল কৰি দিওঁ ফেনখন লগাই দিছোন গৰম উঠছে আৰে নাহে ককলো নামটো কোকো দেই চবে কোকো কিবা এটা কমেণ্ট কৰি দিবচোন ইমান চাওকচোন চকুকেইটা দেখি নাপায় কিচি দিছে চকুকেইটা দেখি নাপাইছা আকৌ এইজনী গোটেইজনী আমাৰ আৰু এটা ডগী আছে সি তলত আছে তাৰো অলপ মানে গা চা বেয়া বৰ এটা ভাল নহয় ককলো নাহিবা তলে নাহিবা দুখ পাবা দেই তইনো কুকুৰটো আছে ইয়াত তইনো তাত কেলে আছ কি কৰিবি কুকুৰে কামুৰে গম পাই দুবাৰ কামুৰিলে তথাপিতো কুকুৰৰ পগলা একো নকৰে কুকুৰে কামুৰিলে মই থৈ না এতিয়া হয় নাই
তাৰ উৎপাত ন আণ্টি ইমান ধুনীয়াকৈ বনাইছে চাওকচোন অ' আণ্টি এইটো ইউটিউবত আপলোড দিম আকৌ আপুনি চাব মই লিংকটো দি দিম অঁ কি ভাবিছ মোক অঁ ভালকে উঠাইছো আপুনি ধুনীয়াকে কৰক কিবা এটা কৈ দিয়ক ধুনীয়াকে অঁ কৈ দিয়ক বহাগ বিহুৰ কাৰণে ন বনাই আছো লাৰু বনাম লাৰু বনাব তেল পিঠা বনাম খুব গৰম দিছে সঁচাকে খুব গৰম চিমনিটো লগাই লওক এতিয়া অ' নাই 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 এইবোৰ উৰি যাব গোটেই নালাগে নালাগে তো কি কৈ আছিলি মই কৈ আছিলো কি তোৰ ছাবস্ক্ৰাইবাৰ চাগে নাই এই কলেজৰ কেইটা আৰু কিমান আছে তো আছেতো হা বেছি নকৰিবি চেনেল আছে বুলি আজি গম পাইছো এই ইউটিউব চেনেল আছে বুলি ন ককলো চোৱা মোক ইমান বেয়াকে কৈছে বায়ে মাৰিম দে আমি আৰু পাও এ চোৱা তাৰ মই একোৱে নহ'ব আহিলে আহিলে ইস 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 ভুকনি ইস ইস চ' আজিলৈ ভিডিঅ'টো এণ্ড কৰিছোঁ আৰু একদম ভাগৰ লাগিছে ৰাতিপুৱা মানে কালি ৰাতি নুশুলোৱেই তো ৰাতিপুৱাতে উঠি আহি 4টা বজাৰ পৰা এতিয়ালৈকে একদম এতিয়া বেটেৰী একদম ডাউন হৈ গৈছে মোৰ মই নোৱাৰিছোঁ ভিডিঅ' কণ্টিনিউ কৰিবলৈ পাৰিলে বাই বাই কৰি দে চবকে দাদা গাইজ চ' মোৰ যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আহিছোঁ আজিলৈ আকৌ আহি আছোঁ বাই কৰিব ऐसे भंटी किसी को ना मिले भंटी फोटो आप बाय बाय लव यू ऑल